মঞ্চত উঠি এই চুইটি দাখাই কিয় কান্দিলে আচলতে কাহিনীটো এনেকুৱা মই আমাৰ দোকানখনতে বহি আছিলো আৰু বেছি কাষ্টমাৰ নাছিল বাবে মই মঞ্চৰ ফালে চাব গলো মঞ্চৰ ফালে আহি দেখিলো ইয়াত বঁটা বিতৰণী সভা চলি আছে মানে 3 দিনে চলি থকা খেল ধেমালিবোৰৰ পুৰস্কাৰ দি আছে কিছু সময় পিছত গীতৰ অনুষ্ঠান আৰম্ভ হল এইজন আমাৰ গাঁৱৰে গায়ক জিতু জান তাৰ পিছতে চুইটি দাসে মঞ্চত উঠিলে মঞ্চত উঠিয়ে চুইটি দাসে জুবিনদাৰ পোষ্টাৰখন দেখিলে জুবিনদাক দেখি চুইটি দাসে কান্দিব ধৰিলে আৰু তেতিয়াই সকলোৱে জয় জুবিনদা বুলি চিঞৰিলে তাৰ পিছত চুইটি দাসক কিছু সময় জিৰণি ল'বলৈ দিলে আৰু অংকুৰ বৰঠাকুৰে প্ৰগ্ৰাম চলাই নিলে কিছু সময় পিছত চুইটি দাসে আকৌ মঞ্চত উঠিলে আৰু মায়াবিনী গীত গাই গীতৰ অনুষ্ঠান আৰম্ভ কৰাৰ লগতে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলে কিছু সময় পিছত চুইটি দাস আৰু অংকুৰ বৰঠাকুৰে একেলগে গীত গালে আৰু সেইফালে সকলোৱে নাচি আছে অনুষ্ঠানটোৰ শেষত আৰু এবাৰ মায়াবিনী গীতটো গোৱা আৰু এইবাৰ সকলোকে থিয় হৈ মোবাইলৰ ফ্লেছ লাইটটো অন কৰিব দিলে তাৰ পিছত সকলোকে একেলগে গাব দিলে অনুষ্ঠান শেষ হোৱাৰ পিছত চুইটি দাস আৰু অংকুৰ বৰঠাকুৰৰ লগত সকলোৱে ফটো উঠিলে সকলোৰে ফটো উঠোৱা হোৱাৰ পিছত মই অনুষ্ঠান চাবলৈ অহা মানুহবিলাকক বহিব দিয়া চকী কেইখন থৈ মই দোকানখন ভাঙিবলৈ আহিলো আৰু দোকানখন ভাঙি মই ঘৰলৈ উভতিলো ঘৰলৈ আহি মই শুই থাকিলো